सिथिलायाव दुलाराय आसाम बाङालि जुब छात्र फेडारेशन क'क्राझार जिल्ला आफादनि गौथुमारि मेल जालाङो। सानसेनि हाबाफारिजों जालांनाय गौथुमारि बे मेलनि गेजेरजों प्राणेश सरकारखौ क'क्राझार जिल्ला बाङालि जुब छात्र फेडारेशननि आबुं आफादगिरि महरै बिबान होनाय जायो। गुबुन फारसेथिं बे मेलाव क'क्राझार जिल्ला बाङालि जुब छात्र फेडारेशननि गाहाय नेहाथारि समर दासआ बाहागो लानानै बिजेपि हानजाया हिन्दु बाङालिफोरनि 100% भट लानानै सोरखार दानो हादों। हिन्दु बाङालिफोरनि भट लानानै खुंथाय गोहोआव फैनाय दानि बिजेपि सोरखारा नाथाय हिन्दु बाङालिफोरखौ राजखान्थि बिथिङाव फोजोबस्रांनायनि खैसार खालामदों। साननै सिगाङावसो सदियायाव गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया आसामनि थागिबिफोरनो हानि पाट्टा राननानै होदोंब्लाबो हिन्दु बाङालिफोरा हा पाट्टा मोननायनिफ्राय नेवसिजादों होनना बुङो। लोगोसेनो हिन्दु बाङालिफ्रा गोसो जायोब्ला सोरखार दानायाव मदद होनो हायो आरो गोसोब्ला सोरखारखौ सिफायनोबो हायो होनना गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ क'क्राझार जिल्ला बाङालि जुब छात्र फेडारेशननि दैदेनगिरिया गोख्रों रावजों सोंखारियो। আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ যিটো মোক সভাপতিৰ দায়িত্ব দিছিল, গোটেই আমাৰ আঞ্চলিক আপোনাৰ দল আছিল, ইয়াতে আঞ্চলিক কমিটি আৰু আমাৰ ইউনিটবিলাক আছিলে, সকলোৱে আমাক যিটো আপোনাৰ সভাপতিৰ দায়িত্ব যিটো দিছে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনতে যিটো জাতীয় সংগঠন যিটো এইটো মোৰ এইটো জাতীয় সংগঠন, এই জাতীয় সংগঠন জাতিৰ কাৰণে মাত মাতিব লাগিব। সকলোৰ সহযোগিতা লৈ পেলাই মই কিবা মাত মাতিম। আগন্তুক দিনবিলাকত যিবিলাক সমস্যা আছে মোৰ ডি ভোটাৰ NRC যিবিলাক পেন কাৰ্ডৰ যিবিলাক সমস্যাবিলাক আছে, এই সমস্যাবিলাকক আমি লৈ পেলাই এইটো মই মাত মাতিম। ৰাইজলৈ এইটোত আহ্বান মই কৰিছোঁ যে আমাৰ যিবিলাক বাঙালী জাতি যিটো আছে আমাৰ সংগঠনৰ তৰফৰ পৰা তেওঁ একত্ৰিত হৈ পেলাই আমাৰ এই জাতীয় সংগঠন তেওঁক অলপ সহযোগিতা কৰিব লাগে, জাতিৰ কাৰণে মাত মাতিব লাগে আমাৰ সংগঠনৰ জৰিয়তে। এইটো মই তেওঁলোকক মই অনুৰোধ কৰিছোঁ। আহক সকলোৱে মোৰ এই প্লেটফৰ্মত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যিটো প্লেটফৰ্ম, এই প্লেটফৰ্মত সকলোৱে আহি পেলাই মোৰ যিটো বাঙালী জাতিৰ যিবিলাক সমস্যা এক লগত হৈ পেলাই মই সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। হয়, আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল। আমাৰ কোকৰাঝাৰ জিলা কমিটিৰ বিভিন্ন আঞ্চলিক কমিটি লগতে বিভিন্ন শাখা সমিতিৰ জৰিয়তে আৰু আমাৰ এই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ যি সাধাৰণ সভা অনুষ্ঠিত হৈছিল, এইখন সভাত আমাৰ ভাৰপ্ৰাপ্ত সভাপতি সন্মানীয় প্ৰাণেশ সৰকাৰ মহাশয়ক আজিৰ দিনত ফুল ফ্লেজৰ দায়িত্ব প্ৰদান কৰে সদনে, আৰু লগতে আমাৰ জাতিৰ বিভিন্ন সমস্যাসমূহক লৈ বিভিন্ন ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰ লগতে আজি চাওক, অসমত বিজেপি চৰকাৰ অহাৰ পিছত অসমত এই বিজেপি চৰকাৰখনে যে অসমত চৰকাৰ গঠন কৰিছে, একমাত্ৰ আমি ক'বলৈ গ'লে হিন্দু বাঙালীসকলৰ 100% ভোটৰ বিনিময়ত আজি অসমত বিজেপি চৰকাৰ গঠন হ'বলৈ পাইছে। আজিৰ দিনত যোৱাকালি আমি চালোঁ সংবাদ মাধ্যমৰ জৰিয়তে শদিয়াত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাজাৰ হাজাৰ মাটিৰ পাট্টা প্ৰদান কৰি আছে। এটা হিন্দু বাঙালী মানুহৰ নাম আমি তাত শুনা নাই, কাৰণ হিন্দু বাঙালী মানুহ কি এই ভাৰতবৰ্ষৰ ভূমিপুত্ৰ নহয় নেকি? আজিৰ দিনত যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ পাইছে, ইয়া কাৰ কাৰণে? হিন্দু বাঙালীসকলৰ অৱদানৰ কাৰণে। হিন্দু বাঙালীসকলৰ কাৰণে পৰাধীন ভাৰতবৰ্ষ আজিৰ দিনত স্বাধীন হৈছে। আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অসমৰ যে মুখ্যমন্ত্ৰী হ'ব পাৰিছে, ইয়া হিন্দু বাঙালীসকলৰ অৱদানৰ কাৰণে। আজি যিখন জাতিৰ ৰক্তৰ তেজৰ বিনিময়ত ভাৰতবৰ্ষ স্বাধীন হৈছে, এইখন জাতিক আজি অসমৰ ভিতৰত নানানভাৱে ৰাজনীতিক ষড়যন্ত্ৰমূলকভাৱে এই জাতিখনক নিঃশেষ কৰাৰ কাৰণে যে এই বিজেপি চৰকাৰ এই গোপনীয়ভাৱে যে চক্ৰান্ত কৰি আছে, ইয়াই আমি বুজিবলৈ পাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ। এনেকুৱা কাৰ্যক আমাৰ সকলো জাতি জনগোষ্ঠীক মাটিৰ পাট্টা দিয়া হৈ আছে, হিন্দু বাঙালীসকলক আপুনি কিহৰ কাৰণে মাটিৰ পাট্টা দিয়া নাই? হিন্দু বাঙালীসকলক কি আপোনাক ভোট দিয়া নাই নেকি? হিন্দু বাঙালী ইচ্ছা কৰিলে যিকোনো ৰাজনীতিক দলকে অসমৰ পৰা উৎখাত কৰিব পাৰে আৰু ইচ্ছা কৰিলে যিকোনো ৰাজনীতিক দলক অসমৰ চৰকাৰত বহাব পাৰে। এই ক্ষমতা কিন্তু হিন্দু বাঙালীসকলৰ হাতত আছে, হিন্দু বাঙালী ভোটাৰৰ হাতত কিন্তু এই ক্ষমতা আছে। কাৰণ
আপোনাক আমি সংগঠনৰ ফালৰ পৰা দাবী জনাইছোঁ, আপুনি যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদান কৰি আছে, আমাৰ হিন্দু বাঙালী সকলকো মাটিৰ পট্টা দিব লাগিব। আৰু তাৰ লগতে আমি ক'বলৈ বিচাৰি আছোঁ, আজিৰ দিনতো হিন্দু বাঙালীসকলক যে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত কৰিছে, আধাৰ কাৰ্ডৰ বঞ্চিত কৰাৰ কাৰণে ৰেচন কাৰ্ড, বেংক একাউণ্টৰ পৰা, স্কলাৰশ্বিপৰ পৰা, বিভিন্ন কাৰ্যসূচীৰ পৰা আজি হিন্দু বাঙালীসকলে মানে বঞ্চিত হৈ আছে। একমাত্ৰ হিন্দু বাঙালীসকলক অসমৰ পৰা নিঃশেষ কৰাৰ কাৰণে এয়া বিজেপি চৰকাৰৰ চক্ৰান্ত হয়। আজি বিজেপি চৰকাৰক কোনে বনাইছে? আমি বনাইছোঁ। আমি বনাইছোঁ কিহৰ কাৰণে? আমাক কি নিঃশেষ কৰাৰ কাৰণে নেকি? এনেকুৱা চিন্তা ভাৱনা আমাক মানে কৰাবলৈ বাধ্য নকৰিব। আমি যদি এবাৰ অসমত ভোট বৰ্জন কৰোঁ, তেনেহ'লে বিজেপি চৰকাৰ অসমৰ পৰা ব্ৰহ্মপুত্ৰ নদীত পাৰ হৈ যাব। এয়া স্পষ্ট আমি সকীয়াই দিছোঁ বিজেপি দলক বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া।